নমস্কাৰ, স্বাগতম জনাইছোঁ এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ। বন্ধুসকল, অসম পৰিবহণ বিভাগৰ ফালৰ পৰা 18টা MVI পদ ভেকেঞ্চি মুকলি কৰিছে। যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। মই এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি তথ্য আপোনালোকক জনাই আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো চাকৰিৰ খবৰ লাভ কৰিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। চ' বন্ধুসকল, ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট অসমৰ ফালৰ পৰা 18টা মটৰ ভেহিকল ইনস্পেক্টৰ মানে MVI পদ ভেকেঞ্চি মুকলি কৰিছে। যদি আপোনালোকৰ অৰ্হতা মিলে আৰু আপোনালোক যদি ইণ্টাৰেষ্টেড হয় এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 17 এপ্ৰিল 2024 আৰু আবেদন আৰম্ভ হ'ব 18 মাৰ্চ 2024 পৰা। এই 18টা পদৰ ভিতৰত জেনেৰেল কেটেগৰীৰ কাৰণে আছে 12টা পদ, OBC OBCৰ কাৰণে আছে 4টা পদ, SCৰ কাৰণে আছে 2টা পদ। দৰমহা 22,000ৰ পৰা 97,000 টকালৈকে, লগতে গ্ৰেড পে 9,400 টকা লাভ কৰিব। এতিয়া আহিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে। এই পদকেইটা আবেদন কৰিবলৈ হ'লে আপোনালোক HSLC মানে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব, লগতে অটোমোবাইলছত 3 বছৰীয়া ডিপ্ল'মা বা মেকানিকেল ইঞ্জিনিয়াৰিং পাছ হ'ব লাগিব। এই পদকেইটা আবেদন কৰিবলৈ হ'লে আপোনালোক ইণ্ডিয়ান চিটিজেন্স মানে ভাৰতীয় নাগৰিক হ'ব লাগিব, লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। স্থায়ী বাসিন্দা প্ৰমাণৰ কাৰণে PRC বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেটখন দিব লাগিব। বয়সৰ সময়সীমাৰ ভিতৰত 1 জানুৱাৰী 2024 মতে 21 বছৰৰ তলত হ'ব নালাগিব আৰু 38 বছৰৰ বেছি হ'ব নালাগিব, বিশেষকৈ জেনেৰেল কেটেগৰীৰ কাৰণে। বয়সৰ ৰেহাইৰ ক্ষেত্ৰত SC STৰ কাৰণে 5 বছৰ, OBC OBCৰ কাৰণে 3 বছৰ, PWDৰ কাৰণে 10 বছৰ ৰেহাই আছে। এই পদকেইটা আবেদন কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল আৰু EWS কেটেগৰীয়ে 297 টকা 20 পইচা পে' কৰিব লাগিব। SC ST OBC MBCয়ে 197 টকা, BPL আৰু PWDয়ে 47 টকা 20 পইচা পে' কৰিব লাগিব। বন্ধুসকল, আপোনালোকৰ যদি এই পদকেইটাৰ কাৰণে অৰ্হতা মিলিছে আৰু আপোনালোক যদি ইণ্টাৰেষ্টেড হয় এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই পদসমূহৰ এডভাৰটাইজমেণ্টৰ ডিটেইলছৰ লিংকটো দিছোঁ, তাত গৈ আপোনালোকে এই পদসমূহৰ সবিশেষখিনি চাব পাৰিব। লগতে অনলাইন আবেদন কেনেদৰে কৰিব সেইখিনিও তাত দিয়া আছে, সেইখিনি আপোনালোকে ভালদৰে চাই অনলাইন আবেদন কৰিব পাৰিব। অনলাইন আবেদনৰ লিংকটো তাত দিম, আপোনালোকে তাত গৈ অনলাইন আবেদন কৰিব পাৰিব। চ' ইম্পৰ্টেণ্ট ডেটছৰ ভিতৰত অনলাইন আবেদন আৰম্ভ হ'ব 18 মাৰ্চ 2024 পৰা আৰু অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 17 এপ্ৰিল 2024। চ' বন্ধুসকল, মই এই পদসমূহৰ তথ্যসমূহ এই ভিডিঅ'টোৰ জৰিয়তে জনালোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক এটা কৰি দিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগতে আপোনালোকে যদি অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো চাকৰিৰ খবৰ লাভ কৰিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। চ' বন্ধুসকল, লগ পাম অন্য এটা ভিডিঅ'লৈ। তেতিয়ালৈকে আমাৰ এই ইউটিউব চেনেল এনিয়াৰ জব নিউজটো চাই থাকিব। ধন্যবাদ।